এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ EM হিচাপে মই বহুতৰ তাৰমানে চিন্তাধাৰা কৰিলোঁ যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত আজি বহুতখিনি আমাৰ চ'লাৰ পাম্প আহিছে। সেই চ'লাৰ পাম্পৰ জৰিয়তে কি কাৰণে দিব লগা হ'ল যে বতৰৰ কণ্ডিশ্যনটো চাই কোনো বৰষুণৰ চিচুৱেশ্যন দেখা নাই, বৰষুণ আহিবলৈ সম্ভাৱনা হোৱা নাই। যিটো টেম্পাৰেচাৰ দেখা গৈছে সেই টেম্পাৰেচাৰত কোনো খেতি বাতি হোৱাৰ সম্ভাৱনা নাই। তাৰ কাৰণে সমূহ খেতিয়ক ৰাইজসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা ধুনীয়াকৈ আপোনালোকে চ'লাৰ পাম্প নি পেলাই আপোনালোকৰ মাটিডৰাত চ'লাৰ পাম্পটো বহুৱাই আপোনালোকে 80% ছাবচিডিৰে আপোনালোকে চ'লাৰটো নিব পাৰিব। আৰু কোম্পানী আহি নিজে আপোনালোকৰ খেতি পথাৰত আপোনালোকক বহুৱাই দি যাব, 70 ফিট বহাব আৰু মেচিন আপোনাৰ চ'লাৰ পাম্প ধুনীয়াকৈ ফিটিং কৰি দিব। দিয়াৰ পাছত ইয়াতে কোনো কাৰেণ্টৰ প্ৰয়োজন নাথাকে, কোনো কাৰেণ্ট নালাগে। যিমানখিনি আপোনাৰ পানী লাগে সেই পানী চ'লাৰ পাম্পেৰে আপোনালোকে ল'ব পাৰিব, নিজৰ খেতিডৰা ভালকৈ কৰিব পাৰিব। আৰু বতৰক আশা কৰি এতিয়া একো লাভ নাই। সেয়েহে আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ। চ'লাৰ পাম্প লৈ যাওক, চ'লাৰ পাম্প নি আপোনালোকে নিজৰ খেতিডৰা বহুৱাই লওক, বহাই লৈ নিজৰ খেতিৰ লগতে আনকো আপুনি সেই ওচৰত থকা মানুহক সহায় কৰিব পাৰিব। তাৰ কাৰণে চিন্তা কৰিব লগা একো নাই। সেয়েহে সমূহ আমাৰ খেতিয়ক ৰাইজক আহ্বান জনাইছোঁ যে যিমান পাৰে সিমান সোনকালে আমাৰ এগ্ৰিকালচাৰ আমাৰ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টলৈ গৈ ফৰ্মবিলাক ফিল আপ কৰক। ফিল আপ কৰি অতি শীঘ্ৰে তেওঁলোকে লৈ গৈ আপোনাৰ পথাৰত আপোনাৰ চ'লাৰ পাম্প বহুৱাই পেলাই পানী উলিয়াই পেলাই আপোনালোকে খেতিডৰা কৰাৰ কাৰণে চেষ্টা এটা কৰক। সেয়ে তাৰ লগতে আমি যিখিনি আপোনালোকক কৈছোঁ, বহুত আগতে মই কৈ আছিলোঁ যে জেগাই জেগাই মই দিছোঁ, বহুত চ'লাৰ পাম্প নিছে মানুহে, কিছুমান তামোলৰ বস্তিত লগাইছে। কেনে ধুনীয়াকৈ হৈছে, দেখিলে নিজে ভাল লাগিব। ইমান ডাঙৰ চ'লাৰ পাম্প এটা বহোৱাৰ পাছত আমি যদি কিনিবলৈ যাওঁ কমচে কম 2.5 লাখ 3 লাখ টকা লাগিব। কিন্তু আমি যদি 34,000 বা 35,000 টকাত যদি আমি ছাবচিডি পাই বুলি বহাব পাৰোঁ তেতিয়া আমাৰ অসুবিধা কি সাৰা জীৱন আপোনালোকে চ'লাৰ পাম্পেৰে খেতি কৰি পেলাই খাই থাকিব পাৰিব। তাৰ কাৰণে চিন্তা কৰিব লগা একো নাই। সেয়েহে আমি ৰাইজক আহ্বান জনাইছোঁ, ঘৰত বহি থাকিলে নহয়, ঘৰত বহি নাথাকিব। আমাৰ খেতিডৰা পেটটো পালে, খেতি নহ'লে মানুহ অবিহনে জীয়াই থাকিব নোৱাৰিব। বতৰৰ কণ্ডিশ্যন তেনেকুৱা অৱস্থাটো হৈছে। যিটো বতৰ আজি বৰষুণ দিব লাগিছে খেতিৰ সময়ত, আজি বিধান পাৰিব পৰা নাই। বিধানৰ কাৰণে আজি মানুহ পানী লাগে, পানীৰ কাৰণে হাহাকাৰ হৈছে। এইজনে সেইজনে কাৰজা লাগিছে, দং নালে আদি কৰি পানী নাইকিয়া হৈ গৈছে। তাৰ কাৰণে বহুতখিনি চিন্তাধাৰা হৈছে। মানুহৰ দুখ দুৰ্গতি দেখি পেলাই আজি মই বাধ্যত হৈ গৈছোঁ যে প্ৰেছ মিট দি পেলাই যে আপোনালোকে জনোৱাৰ কাৰণে যেন চ'লাৰ পাম্প অতি শীঘ্ৰে আপোনালোকে ফৰ্ম ফিল আপ কৰি পেলাই নিজৰ মাটিডৰা বহাই লোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। দেখা গৈছে যে বহুত মানে বেনিফিচিয়াৰী আছে এই মেচিনবোৰ লৈ মাত্ৰ বিক্ৰী কৰি দিয়ে, এই সম্পৰ্কে কি ক'ব? যিবিলাক মানুহে মেচিনবিলাক লৈ বিক্ৰী কৰে আৰু বিক্ৰী কৰিব কোনো কণ্ডিশ্যনেই নাই, কাৰণ তেওঁক চ'লাৰ পাম্পটো বহুৱাই দি যায়, হাতে হাতে নিদিয়ে। কাৰণ কোম্পানী আহিব, আপোনাৰ মাটিডৰা দেখাই দিব লাগিব, জিঅ'টক হ'ব, তাতে আপোনালোকক বৰিং কৰিব, বৰিং কৰি আপোনাক ফিটিং কৰিব, ফিটিং কৰাৰ পাছত পানী ওলাই নে নাই হাতে হাতে নিদিয়ে। কাৰণ কোম্পানী আহিব, আপোনাৰ মাটিডৰা দেখাই দিব লাগিব, জিঅ'টক হ'ব, তাতে আপোনালোকক বৰিং কৰিব, বৰিং কৰি আপোনাক ফিটিং কৰিব, ফিটিং কৰাৰ পাছত পানী ওলাই নে নাই সকলোখিনি দেখুৱাই পেলাই আপোনালোকক যাব। তাতে কোনো কাৰণৰ প্ৰয়োজন নাই। কাৰণ প্ৰয়োজন নথোৱাকৈ আপোনাক যদি পানী উলিয়াব পাৰে, পানী ওলায়, চ'লাৰেৰে যদি ওলায়, তেতিয়াহ'লে আমাৰ কি প্ৰয়োজনটো আছে? লাইনৰ কোনো আমাৰ প্ৰয়োজন নাথাকিব। কোনবোৰ মানুহে লাভ কৰিব? এইবিলাক মানুহে আমাৰ যিবিলাক খেতিয়কৰ লগতে আমাৰ ধান খেতিও লৈয়ে নহয়, যিকোনো খেতি। এতিয়া তামোল গছবিলাক শুকাব আৰম্ভ হৈ গৈছে। যদি ডাঙৰ তামোল 100, 200, 1000 তামোল পাণ আছে, তাৰ মাজতে তেওঁলোকে চ'লাৰ পাম্প বহুৱাই পেলাই গছ গছনি পানী দিব পাৰিব। কাৰণ আমাৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা সকলো এগ্ৰিৰ লগত জড়িত থকা গছ গছনিৰ পৰা হৰ্টিকালচাৰৰ পৰা আৰম্ভ কৰি সকলোতে আমি যে পানী ব্যৱহাৰ কৰিব লাগে, তাৰ লগতে খেতিটো ব্যৱহাৰ কৰিব লাগে। সেই হেতু সকলোকে আমি দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। যিসকল ব্যক্তি ইচ্ছুক ব্যক্তি আছে, অতি শীঘ্ৰে গৈ পেলাই এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ ব্ৰাঞ্চত গৈ পেলাই ফৰ্ম ফিল আপ কৰি যেন আপোনালোকে চ'লাৰ পাম্প দিয়াৰ কাৰণে ব্যৱস্থা এটা কৰক। কাৰণ এইটো 80 ছাবচিডি আমাৰ দিয়া হৈছে। তাৰ চিন্তা কৰিব লগা নাই। বেছি আপোনাৰ খৰচ কমচে কম 35,000ৰ ওপৰত আপোনালোকৰ ছাবচিডি নাযায়। বাক্সা জিলাত কিমান কৃষক উপকৃত হ'ব? এতিয়া বাক্সা জিলাত মই কৈছোঁ, এতিয়া আমাৰ আপোনাৰ 300টা আমাৰ চ'লাৰ পাম্প আছে। তালৈ কমপ্লিট আমাৰ বিটিআৰত আমাৰ 1500 চ'লাৰ পাম্প আহিছে। 1500 চ'লাৰ পাম্প যদি আহিছে, আমাৰ 1500জন মানুহ নিয়াৰ পাছত তাৰ লগত কিমানজনে 5জন কৰি যদি জড়িত হয় এখন PDFিলৰ কাৰণে, তেতিয়াহ'লে কিমানখিনি সহায় কৰা হ'ব সেইটো নিশ্চয় আপোনালোকে গম পায়। এইফালে মইতো বিচাৰিছোঁ, জানিছোঁ যে এই বতৰত বৰষুণেই দিয়া নাই। বৰষুণ নিদিয়াৰ কাৰণে মোৰ চিন্তাধাৰা এটা আহিছে, আমি খেতিয়ক, মোৰ মাটিডৰা শুকাইছে। আজি মই 20 বিঘা মাটি আমতি চোৱাৰ পাছত ৰুম বুলি ভাবিছিলোঁ, কিন্তু পানী নাই, একদম খৰাং দি পৰি আছে, একদম বগা হৈ পৰি আছে মাটিখিনি। মই কেনেকৈ ৰুম? তাৰ কাৰণে চিন্তা কৰি আছে, মোৰ বৰিং আছে, কিন্তু বৰিং হ'লে বৰিংটো মই পাম্পেদিহে উলিয়াওঁ, ডাইনামো লগাইহে উলিয়াওঁ। কিন্তু এতিয়া সেই ডাইনামো লগাই উলিয়াওঁতে বহুত কষ্ট হৈছে। কাৰণ ডিজেলৰ দাম 100 টকা হৈ যাব ধৰিছে, পেট্ৰলৰ দাম হ'ব ধৰিছে, ক'ত ইমান টকা পাম? সেই মৰ্মে আমি নিজে চেষ্টা এটা কৰি পেলাই চ'লাৰ পাম্পৰ জৰিয়তে যদি আমাৰ বিনা পইচাই যদি আমি পানী পাওঁ, আমাক আৰু কি লাগে? আৰু সিয়ে সকলো খেতিয়কে যেন
এই খেতিৰ সময়ডৰাত যেন কোনেও লাপৰবাজি নকৰে, নিজৰ খেতিডৰাৰ কাৰণে যে সকলো আগবাঢ়ি আহে, যেন ভৱিষ্যত আমি পৰিৱৰ্তন কৰিব বিচাৰোঁ বিটিআৰ চৰকাৰখন প্ৰমোদ বড়োৰ নেতৃত্বত আজি সকলোৱে আগবাঢ়ি আহিছে আৰু মই পৰিৱৰ্তন আনিছোঁ। কোনো শিষ্য যিবিলাক গুটি আমি পিধি সকলোকে আমি খেতিৰ আগতে 2 মাহ আগতে আনি পেলাই হাজিৰ আনি গুদামত ভৰি দি ৰাখিছোঁ। গুদামৰ পৰা যেন মানুহবোৰ নিব পাৰিছে খেতি নোহোৱাকৈ, ৰাইজে বাহ বাদি আছে। কিন্তু আমাৰ এই সময়ত সকলো বস্তু আমি এডভান্স পাইছোঁ, হেৰি কৰিছোঁ। তাৰ লগতে মিলেট মিছনৰ এই এক আমাৰ কাটিলে, এতিয়া মিলেট মিছন কৰিছোঁ। মিলেটটো খুব উপকাৰী বস্তু। এই উপকাৰী বস্তু মিলেটটো এনেকুৱা মিলেট যিবিলাক আমাৰ মানুহৰ আইৰণৰ কমি থাকে আৰু যে বিৰাট সৰু সৰু ল'ৰা ছোৱালী দুৰ্বল হৈ থাকে, তেওঁলোকক আমি খোৱাৰ কাৰণে ৰান্ধি খুৱাব লাগে। আৰু কোন ল'ৰা ছোৱালীহঁতক আমি অংগনবাড়ী দিয়াকৈ ব্যৱস্থা কৰিছে, পিঠা পনা আদি কৰি নানানটা বনাই খাব পাৰে, নানানটা ৰোগৰ মুক্তি হ'ব পাৰে, ডায়েবেটিছৰ ৰোগী খাব পাৰে। তাৰ লগতে বহুতখিনি আমাৰ এই মিলেট মেচিনে বৰ সহায় কৰে। আমাৰ কাটিলে, এতিয়া মিলেট মেচিন কৰিছোঁ। মিলেটটো খুব উপকাৰী বস্তু। এই উপকাৰী বস্তু মিলেটটো এনেকুৱা মিলেট যিবিলাক আমাৰ মানুহৰ আইৰণৰ কমি থাকে আৰু যে বিৰাট সৰু সৰু ল'ৰা ছোৱালী দুৰ্বল হৈ থাকে, তেওঁলোকক আমি খোৱাৰ কাৰণে ৰান্ধি খুৱাব লাগে। আৰু কোন ল'ৰা ছোৱালীহঁতক আমি অংগনবাড়ী দিয়াকৈ ব্যৱস্থা কৰিছে, পিঠা পনা আদি কৰি নানানটা বনাই খাব পাৰে, নানানটা ৰোগৰ মুক্তি হ'ব পাৰে, ডায়েবেটিছৰ ৰোগী খাব পাৰে। তাৰ লগতে বহুতখিনি আমাৰ এই মিলেট মেচিনে বৰ সহায় কৰে। তাৰ কাৰণে আজি মই আমাৰ গাৰান্দিয়ৰ HC স্কুলতো মই তাতে মিটিং এখন কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মিটিঙত বহিছিলোঁ, তেওঁলোকক সকলো বুজাই পৰাই মই কৈছোঁ। তাৰ লগতে আজি মই এনেকৈ বহুত কেইখন জেগাত গৈ পেলাই মিটিং বাৰে কৰিহঁতে লগতে অফিচবিলাক সকলোতে ভিজিট কৰিলোঁ। কিছুমান অফিচতো কিছুমান লাপৰবাজি বহুত দেখিলোঁ। সেই লাপৰবাজি দেখাৰ পাছত মোৰ ভাল নালাগিল আৰু সেই মই তেওঁলোকক উনিকাই দি আহিছোঁ যে ভৱিষ্যতে যেন এনেকুৱা নকৰে, সেই কথাখিনি তেওঁলোকক উনিকাই দি আহিছোঁ। আৰু উনিকাই দি মই আহি নিজৰ লাষ্ট মিটিং মই মিলেট মেচিন কৰি পেলাই মই ঘৰলৈকে উঠি আহিছোঁ। আহি আকৌ মই বহি থকা নাই, ৰাইজৰ দুখ দূৰ কৰি দেখি পানী নোপোৱাৰ কাৰণে পানীৰে হাতেৰে পানী সিঁচি বিধান পাৰিব ধৰিছে, কিমান দুখ লাগে। সেইবিলাক দেখি আজি মই প্ৰেছ মিট দিবৰ কাৰণে বাধ্য হ'লোঁ। সেই মোৰ কথাখিনি সকলোৱে ৰাইজে শুনি বুলি যদি শুনিছে, তেতিয়াহ'লে আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ ব্ৰাঞ্চত গৈ পেলাই চ'লাৰ পাম্প লোৱাৰ কাৰণে আগ্ৰহী ফৰ্ম ফিল আপ কৰক আৰু আপোনালোকে খোৱাৰ ব্যৱস্থা এটা কৰক। ধন্যবাদ। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव दंसै आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि गोदान सोलोंसालि। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरानो जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, एसिस्टेन्ट नार्सिं, फार्स्ट एड, पेशेन्ट केयार, डायालाइसिस टेक्निशियान, OT टेक्निशियान, फिजियोथेरापि कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। बेजों लोगोसेयैनो ICU टेक्निशियान आरो रेडियोल'जि टेक्निशियान कर्सखौ बोसोरसेनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सरकारि साख्रि मोननायनिबो सुबिदा दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे मबाइल नम्बर 9821663110 एबा 6002559220 आव थोंजों सुलाद ला।